কাহিনী তাৰমানে এবাৰ ফাটাফাটি হ'ব যি ভাবে ছাৰ লাহে লাহে গম পাব পতি পত্নীৰ কাহিনী হাজবেণ্ডে চাকৰি কৰে কিবা এটা অফিচত এদিনাখনৰ কথা এই যে কলো এদিনাখনৰ কথা সেই দিনটোৱে আছিল মানে এটা সাংঘাতিক দিন কিবা এটা কামৰ বাবে হাজবেণ্ডে অফিচৰ পৰা অহাত অকণমান পলম হ'ল তাকে দেখি ঘৈণীয়েকে ফোন কৰিলে হেৰি ক'ত আছে আপুনি আজি ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই যে তাৰপিছতে হাজবেণ্ডে আৰুনো কি সঁচা কথা কৈ দিছে তুমি একো চিন্তা নকৰিবা তুমি ভাত খাই লোৱা আজি কিবা এটা কামৰ বাবে অকণমান পলম হ'ল দ্বিতীয় পত্নী তাত এতিয়া ভাত খাই আছো ৰবা তাৰমানে তাৰ ছেকেণ্ড ৱাইফ আছে না কি দ্বিতীয় পত্নী তাত ভাত খাই আছে কেছটো ছাৰ তাতেই গৰ্বৰ মানে আপুনি যেনেকৈ ভাবিছে ৱাইফো তেনেকৈ ভাবিছিল ভাবাটোতো স্বাভাৱিক কথা আপুনিও ভাবিব ময়ো ভাবিম ইও ভাবিব সিও ভাবিব সেইবাবে এবাৰ ৱাইফে ক'লে শক্তি কিন্তু মোৰো আছে আজি আহ তই ঘৰলে তোৰ ডিঙি ছিঙি দিম আজিহে গম পালো তোৰ ছেকেণ্ড ৱাইফ আছে বুলি তোক আজি তাৰপিছত কথাটো শুনি হাজবেণ্ডৰ ফোনটো ধাকাচকে তলে পৰি গ'ল মানে বুজি পোৱা নাই একো কি হ'ল কেছটো অলপ নগেন ছাৰ য'ত সেই মানুহজনে ভাত খাই আছিলে সেই হোটেলখনৰ নাম দ্বিতীয় পত্নী হয় ছাৰ তাৰ ছেকেণ্ড ৱাইফ হোটেল তাৰপিছত কি হ'ল তাৰপিছতনো আৰু কি হ'ব ঘৰলৈ গ'ল সাংঘাতিক কাজিয়া পিছদিনাখন যেতিয়া পত্নীয়ে চত্নীয়ে ৱাইফে হাজবেণ্ডে সেই হোটেলখনত ভাত খাবলৈ গ'ল তাৰপৰাহে ঠাণ্ডা পৰিৱেশ ৰাম প্ৰভু এই হোটেল খোলা কেইটা কম নহয় কিন্তু কি যে নাম দিয়ে ঠিক নাই ঐ সেইবাবে ছাৰ ইউনিক হোটেল যে খাতৰা চলিছে কাজিয়াও লাগিছে হৈ গৈছে ৱাইফ হাজবেণ্ডৰ মাজত দে বঢ়িয়া বঢ়িয়া ঠিক লাগিল দে মস্তি লাগিল ছাৰ আৰম্ভণি গীত হ'ব লাগে ক্লজিং ওকে মৰমে ভৰা বুকুৰে নদী খহিছে গৰা দেখানে তুমি জোনাকী নিশাৰ ডাৱৰে পোহৰ গুচাই জোনৰে বাৰীৰে বগৰী পকি সৰে নাহানে খাবলে মোৰ হতে বাৰীৰে বগৰী পকি সৰে নাহানে খাবলে মোৰ হতে পুৰা জাকাছ হ'ব ৰেডি হিমু মামা আপুনি খাতৰা বৰ মন গৈছে জানিব আপোনাৰ উঠেনে নুঠে জ্বৰ অ মামা আপুনি বহুত টেঙৰ আপোনাক দেখি ৰাজনীতিও মাৰে বেয়াকে চিঞৰ অ মামা আপুনি খাতৰা হয় কা আনি সকলোকে খুৱাই দিছে ভয় অ মামা খাতৰা আপুনি কাম কৰে হাজাৰ মহিলাক অৰুণোদয় আঁচনি দিয়ে অ মামা আমাৰ কি হ'ব বাংলাদেশৰ বিদেশীয়ে ভাষা কাঢ়ি নিব অ মামা কানে লাগে আমাক সোণৰ অসম দেশ নহ'লে এদিন এনেকৈয়ে হ'ব সকলো শেষ এই কবিতাটো কিন্তু পুৰা ফেণ্টাষ্টিক হৈ আছে ফেণ্টাষ্টিক হৈ আছে ছুপাৰ ছেভি ওপৰ এনে ধেমালিতে লিখা কবিতা উল্টা পুল্টা যাতে কোনেও ভাবি নলয় তাৰেই প্ৰাৰ্থনা ইয়েছ ছাৰ দে হ'ব দে পুৰা বঢ়িয়া হৈছে মই ক'লো নহয় পুৰা ফেণ্টাষ্টিক যদি ৰাজনীতিৰ কবিতা ছাৰৰ লগতে আপোনালোকেও শুনিবলৈ সাজু হৈ লওক এয়া আৰম্ভ মামাই ঘূৰে হেলিকপ্টাৰত মামীয়ে কিনে মাটি তাকে দেখি অখিল দা উঠে জ্বলি পকি ইলেকশ্যন আহিছে মিটিং বহিছে মামাৰ গাত তত নাই ভূপেন দাৰ আকৌ প্ৰচাৰ কৰিবলৈ দলত কোনোৱে নাই দল খুলি লুৰিন্দাই কৰিলে নেকি পাপ গছত তুলি দীপাংকৰ দাই দিলে পদুমত জাপ সকলো চৰুত ভাত খাই কোমল দাই মাৰিলে ধুনীয়া হাঁহি চেণ্টাৰ হলাই অৱশেষত গৈ ললে পদুমৰ পাহি যুঁত গৈ ঝাৰু পাতিয়ে খেলিলে তিনিখন ছিট নাও ডুবিলেও টিঙৰ পৰা নামে ভূপেন দাৰ ইমানেই ফিট বাহ এইটো কোনে লিখিলে খাতৰা ফেণ্টাষ্টিক কবিতা নাজানো পাই কোনে লিখিলে কিন্তু পুৰা হেভি লিখিছে ছাৰ এইটো পুৰা ফাটা চিটা হৈ আছে ফেচবুকত ফাটাফাটি হৈ আছে নি একদম ছাৰ ভৰা বুকুৰে নদী খহিছে গৰা দেখানে তুমি জোনাকী নিশাৰ ডাৱৰে পোহৰ গুচাই জোনৰে বাৰীৰে বগৰী
যাব 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 খাবলৈ নেযাং ক'লেও মই কৈ দিম যাবলৈ হ'ব হ'ব দিয়ক ছাৰ হ'লেও গানটো শুনি কিন্তু পুৰা হেভি লাগিলে থেংক